ডাঙৰীয়া সন্মানীয় বিধায়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া অসম আৰক্ষীৰ স্পেচিয়েল ডিজিপি সন্মানীয় জিপি সিং ডাঙৰীয়া সন্মানীয় গোবিন্দ বসুমতাৰী ডাঙৰীয়া সন্মানীয় সাংবাদিক বন্ধুসকল মোৰ শ্ৰদ্ধাৰ ইয়াত উপস্থিত ৰাইজ বিটিচিৰ কাৰ্যবাহী সদস্যসকল আৰক্ষী প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল আমাৰ কাৰণে আজি এটা খুব ভাল খবৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনোৱা আহ্বানৰ প্ৰতি সন্মান জনাই নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ বড়োলেণ্ডৰ চেয়াৰমেন আৰ্মি চিফ ভাইচ চেয়াৰমেন সমন্বিতে 23জন কেডাৰে আহি আমাৰ মাজত উপস্থিত হৈছে তেখেতলোক ঘৰলৈকে ঘূৰি আহিছে গাঁৱৰ ঘৰৰ ল'ৰা ঘৰলৈকে যেনেকৈ ঘূৰি আহে সন্মানীয় NLFBৰ আৰ্মি চিফ বি বাথা সন্মানীয় NLFBৰ সভাপতি IP বিথিংৰা আৰু ভাইচ চেয়াৰমেন সন্মানীয় বকো বসুমতাৰীৰ নেতৃত্বত 23জনীয়া দলটো আজি আমাৰ মাজলৈকে ঘূৰি আহিছে তেখেতলোকক মই অসম চৰকাৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰ কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনোৱা আহ্বানৰ প্ৰতি তেখেতলোকে সন্মান জনাই ইয়ালৈকে ঘূৰি আহিছে অসম চৰকাৰ হৈ আৰু BTCৰ প্ৰশাসনৰ হৈ তেখেতসকলক আমি ইয়াতে আদৰণি জনাম ইয়াৰ পাছত তেখেতলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ পাবলৈকে গুৱাহাটীলৈকে বুলি ৰাওনা হ'ব আমাৰ কাৰ্যসূচী ইমানেই মই কথা আমাৰ মাজত উপস্থিত আছে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক আপোনালোকক সম্বোধি দুআষাৰ ক'বলৈকে অনুৰোধ জনাইছোঁ আজি NLFBৰ নেতাসকল আৰু তেখেতসকলৰ কেডাৰসকল ঘৰলৈ উভতি অহা যি এটা কাৰ্যসূচী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বানত হৈছে এই সভাত উপস্থিত আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ পলিটিকেল এডভাইজাৰ জয়ন্ত মল্ল ডাঙৰীয়া অসমৰ ADGP জিপি সিং ডাঙৰীয়া DIG পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া প্ৰমুখে ইয়াত উপস্থিত আমাৰ ডেপুটি চিফ বড়োলেণ্ডৰ তথা MLA গোবিন্দ বসুমতাৰী ডাঙৰীয়া এপছৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া আৰু NLFBৰ পৰা ইয়াত নেতৃত্ব দি অহা 3জন নেতা বাথা বকো আৰু IB বিথংগৰা ইছলাৰী লগতে বাকী কেডাৰসকল মই প্ৰথমতে তেখেতসকলক আদৰণি জনাইছোঁ আৰু আমি ধন্যবাদ জনাইছোঁ BTC চৰকাৰৰ তৰফৰ পৰা যে তেখেতসকলে শান্তিৰ পথত পুনৰ ঘূৰি আহিছে কেইদিনমান আগতে কিছুমান কথাক লৈ অলপ তেখেতসকলৰ চিন্তাধাৰা অলপ বেলেগ ধৰণৰ হৈছিলে কিন্তু আজি পুনৰ সমাজৰ মূল খুঁটিত থাকি সকলোৰে লগত থাকি তেখেতসকলে ভাল এটা সুস্থ সমাজ গঢ়াৰ উদ্দেশ্যেৰে উভতি আহিছে সেইকাৰণে মই ধন্যবাদ জনাইছোঁ আৰু এইখিনি সম্পূৰ্ণ কৰাৰ কাৰণে আমাৰ অসম আৰক্ষী আৰু ইয়াৰ লগতে আৰম্ভণিৰ পৰা শেষলৈকে আমাক গাইড কৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ মই এতিয়া আমাৰ লিডাৰসকলৰ 3জনৰ নাম ইতিমধ্যে উল্লেখ কৰিছে বাকী কেডাৰসকলৰ নাম মই উল্লেখ কৰিব বিচাৰিছোঁ যে তেখেতসকলৰ আজি একেলগে অহা আৰু কেইজনমান আছে বুলি কৈছে বিভিন্ন স্থানত কিন্তু আমাৰ নেতাসকলে
যোগাযোগ কৰিব আৰু যোগাযোগ কৰি তেখেতসকলক অতি শীঘ্ৰে ঘৰলৈ উভতি অনাৰ ব্যৱস্থা কৰিব আৰু আমি তেখেতসকলকো আদৰণি জনাবলৈ বাট চাই আছোঁ আৰু ইয়াত মই ক'বলৈ বিচাৰিছোঁ কেদাৰসকল আছে হিৰণ ইছলাৰী বৈষ্ণৱ আই বৈষ্ণৱ এলিয়াছ হৈমালু ব্ৰহ্ম এলিয়াছ বি দাণ্ডা मिथिसार मुसाहारि एलियास एम मोन्थोर दमैलु बसुमतारी एलियास बि जेंखो जोंसार ब्रह्म एलियास जारिमिन विपुल दैमारी एलियास बिदै बि बिदै मंगला बसुमतारी एलियास बि मेथंग्रा अतुल स्वर्गियारी एलियास एस आगायसा मिथिंगा दैमारी एलियास डि मोन्थाय सोमखोर बसुमतारी एलियास बि सैलोब तरुण बसुमतारी एलियास बि थांखि मनिराम नार्जारी एलियास एन मोफो कर्ण वारी एलियास डब्लिउ खोरोमखान कृषिगण दैमारी एलियास बि फुरलाब राजीव मुसाहारि एलियास एम रागा चंदन रामसियारी एलियास आर सांग्लां देरहासार बसुमतारी एलियास बि दैखां दावहा नार्जारी एलियास एन बिग्राय राजा ब्रह्म एलियास बि राखाव प्रमोद दैमारी एलियास डि लाम्बु এই 20 জন কেদাৰ আজি একেলগে আহিছে আৰু এখেতসকলক এই যে আমাৰ হোম কামিং যি প্ৰক্ৰিয়া ইয়াত সকলো অন্তৰ্ভুক্ত হৈ গ'ল আৰু বাকীখিনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি তেখেতসকলৰ পৰৱৰ্তী প্ৰচেছটো আগবাঢ়িব মই আপোনালোক সকলো সহযোগ কৰাৰ কাৰণে আজি ধন্যবাদ জনাইছোঁ।